ইয়াতে বালাগাঁও LP স্কুল বিদ্যালয় যে ল'ৰা ছোৱালী আছে 167 তো টিচাৰ এটা হ'ল সেইটো কাৰণে বহুত অসুবিধা হৈ আছে টিচাৰৰ পঢ়া-শুনা ভালকৈ কৰিব পৰা নাই শিক্ষকে আমাৰ শিক্ষক লাগে যে শিক্ষামন্ত্ৰীক আমি অনুৰোধ জনাই আছোঁ যে শিক্ষামন্ত্ৰীক যে আমাক অতি সোনকালে মানে শিক্ষকে দিলে বহুত ভাল হ'ব। আমাৰ বিদ্যালয়ৰ নাম হ'ল বালাগাঁও প্ৰাথমিক বিদ্যালয়। আমাৰ বিশেষকৈ যিখিনি ছাত্ৰ ছাত্ৰীৰ আচবাবসমূহ বা খেলা ধূলা সা সৰঞ্জাম কীটক অৱশ্যে আমি যথেষ্ট পাইছোঁ চৰকাৰৰ পৰা। আৰু আমাক বেছি অসুবিধাত পৰিছোঁ বা মই বেছি অসুবিধাত পৰিছোঁ পাঠদান দিয়াৰ কাৰণে। পাঠদানত মই অকলশৰীয়া 156 জন আছে, ইয়াৰ ক'ৰ পৰা 5 লৈকে ক্লাছ আছে। সেইকাৰণে মই ইহঁতক হয়তো এটাকৈ ক্লাছ দি পেলাই বা দুটাকৈ ক্লাছ দি পেলাই ছুটি কৰিবলগীয়াত পৰে কেতিয়াবা। সেই এনেকুৱাত মই অসুবিধাত পৰিছোঁ। সেইকাৰণে আমাৰ বেছিভাগ বা বেছি প্ৰয়োজন আছে আমাৰ শিক্ষকৰ কাৰণে। হয়, সেইকাৰণে ভাবোঁ আৰু চৰকাৰে বা শিক্ষা বিভাগ কৰ্তৃপক্ষই আমাক পাৰে মানে হয়তো 2জন নহ'লে 1জন যোগান দিলে ময়ো ভাল পাওঁ। অৱশ্যে আমাৰ ব্লকত মাতিছিল যোৱা বছৰত। মই যোৱা বছৰ C গ্ৰেড পাইছিলোঁ, সেইকাৰণে আমাক মাতিছিল অফিচত। তাৰপিছত তেতিয়া কৈছিলোঁ আমি যে আমিতো এনে আদিবাসীৰ ল'ৰা ছোৱালীৰে শিক্ষক হওঁ, ইহঁতেতো আমাৰ অসমীয়া ভাষা ইমান বুজি নাপায়। সেইকাৰণে আমি ইহঁতক পাঠদান দিয়াটো বহুত কষ্ট হওঁ। আৰু সেইকাৰণে বোধহয় ইহঁতক আমি কিবা ভালকৈ বুজাব নোৱাৰাত ইহঁতে লিখিব পৰা নাই। তাৰ মাজতো এবচেণ্টো আছিল। সেইকাৰণে মই এজন সেইকাৰণে যোৱা বছৰ মই C পাইছিলোঁ। আৰু এই বছৰ যোৱা 2022ত মই B পাইছিলোঁ। আৰু আশা কৰোঁ যদি আমাক চৰকাৰে শিক্ষক যোগান দিয়ে তেতিয়াহ'লে আমি চেষ্টা কৰিম বা A বা A+ পাবৰ কাৰণে।